এয়া গড়ৰ খৰ্গসমূহক ফুলৰ সজ্জা এনেধৰণে দিয়া হৈছে, ফুলবৃষ্টি কৰা হৈছিল এনেধৰণে। তাৰপিছতে এতিয়া অগ্নিশিখা দিব এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱে এয়া দিব লৈছে। আৰু তেনে অৱস্থাতে এনে এটা অঘটন ঘটিল আজিৰ দিনটোত, ঐতিহাসিক দিনটোত। ড্ৰোন কেমেৰাটো অগ্নিকুণ্ডত যা গ'ল আজি এনেধৰণে এক বিৰল দৃশ্য মোৰ নিজা কেমেৰাত আজি আবদ্ধ হৈ ৰ'ল। এক বিৰল দৃশ্যৰ আজি সাক্ষী হ'লোঁ। এনেধৰণে অগ্নিকুণ্ডৰ মাজত জ্বলি উঠিল গড়ৰ খৰ্গসমূহ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা মহোদয়ক ধন্যবাদ দিবই লাগিব। এনে বলিষ্ঠ পদক্ষেপ সঁচাকৈ এয়া এক সুকীয়া অনুভৱ। আচলতে ভাষাৰে বুজাব নোৱাৰি এই অনুভৱটো, কিন্তু ক'ম আৰু আপোনালোকক এনেকুৱা আজি এটা এক্সপিৰিয়েঞ্চ কৰিলোঁ লাইফত, এটা বহুত সুকীয়া অনুভৱ এই অনুভৱটো।